Hello friends, good morning সকলোকে আৰু আজি যেহেতু হাই সেকেন্ডাৰী ৰিজাল্ট দিব তো হেতু কাৰণে ভিডিওটো আৰম্ভ কৰিলো কি হয় আৰু আমাৰ ঘৰত যেহেতু আমাৰ ভণ্টি দিছে কেনেকুৱা হয় নাজানো আজি এতিয়া 8টা মান বাজিছে 8টা মান বাজিছে তো ভিডিওটো ষ্টাৰ্ট কৰি দিলো আৰু খাই বৈ আজৰি সোনকালে যেহেতু কণ্ডে আছে একদম পুৰা ভয় ভয় ভাব আহিব আৰু ভাত পানী কৰি সোমাই সেইকাৰণে আজি সোনকালে খাই কৰি ৰেডি ভাবিলো ভিডিওটো ষ্টাৰ্ট কৰোঁ আৰু মই দিম আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এইফালে আমাৰ হাই ছেকেণ্ডেৰী দিয়া বাইদেউ এজনী পুৰা চিন্তা কেনেকুৱা হৈ আছে দেখিছা নাই কি হয় চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব তেতিয়া গম পাব কি হয় তো ভয় লাগি আছে আৰু এইফালে ভয় কৰি আছে পুৰা আমি যিহেতু সেইটো ষ্টেপ পাৰ হৈ আহিছোঁ গম পাওঁ আৰু কিমান ভয় লাগে তো সেয়াই আৰু চাই থাকক ভিডিঅ'টো ফাইনেলি ৰিজাল্ট পালে পাই কৈ এতিয়া ধুনীয়াকৈ বহি আছোঁ দুইজনী গৰম উঠিছে পুৰা গৰম ৰ'দটো আজি বৰ বেছি নাই তথাপিতো পুৰা একদম গৰমটো বহুত বেছি পৰিছে বিচনী লৈ পিনে বান্দাতে বহি আছোঁ আৰু মোবাইল পিটিকি আছে পুৰা আৰু তো ভিডিঅ'টো আজি দেখাই থাকিম এইফালে পুৰা মোবাইলত মানে খবৰ লৈ আছে কাৰ ৰিজাল্ট কেনেকুৱা হ'ল আৰু আপোনালোকৰ যদি কোনোবাই দিছে তেনেহ'লে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হ'ল আমাৰ বাৰু ভালেই হ'ল তাৰপিছত আৰু ক'ত পাৰ্টি খাবলৈ যাওঁ চাই থাকিব আমাৰ এইখিনিতে ভণ্টি কেইবাজনীও দিছিলে 5টা মানে দিছিলে আমাৰ এইখিনিতো চাই থাকিব আৰু এতিয়া ওলাইছোঁ ওচৰৰ খোৱাজনৰ ঘৰলৈ যাম সিহঁতৰ ভণ্টিজনীয়ে যিহেতু পৰীক্ষা দিছিলে পাছ কৰিলে পাৰ্টি খাই আহোঁগৈ দুইজনী ওলাইছোঁ তো আপোনালোককো লৈ যাম ব'লক আৰু এইফালে আহি আছে তাই জপনা মাৰি থা এইফালে আহি আছে দুইজনী আহি আছে আৰু পাছ কৰিলে যে একদম পূৰা গান গুচাই নাই আৰু মুখৰ পৰা মনে বিচৰা ধৰণৰ নহ'লেও তেওঁ গান গাই আহিছে পূৰা নালাগে এইফালে দি যাওঁ ৰাস্তা দি ওচৰতে আৰু চিঞৰিলে শুনে আৰু এইফালে আমাৰ স্কুলখন এটা ঘৰ এইটো পালোহি আৰু ওচৰতে চিঞৰিলে শুনে আৰু ওচৰতে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব দেই একদম দেখাম আৰু কি কৰোঁ বেছি বিশেষ নহ'লেও তেওঁ অকণতো হ'ব ন চাই থাকক চব ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে ৰাস্তাতে ফুলি আছে সোণাৰ এজোপা ধুনীয়া লাগিছে পাই সোণাৰ এজোপা কি ধুনীয়াকৈ ফুলি আছে দেখিছেনে আৰু পাইছোঁহি আৰু সিহঁতক আৰু সিহঁতৰ কৃষ্ণচূড়াজোপা দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আছে পাৰ্টি খালোঁ এওঁ দিছে হাই ছেকেণ্ডেৰী দুইজনীয়ে দিছে আৰু এজনী আছে বাকী মানে এইফালে পাৰ্টি খোৱা মানুহ আমাৰ বৌ এয়া বৌ পাৰ্টি খোৱা মানুহ ধেৰ আৰু এতিয়া আমাৰ ঘৰলৈ যাব পাৰ্টি খাবলৈ হয় নাই আমি যাম এতিয়া সিহঁতৰ ঘৰলৈ পাৰ্টি খাবলৈ ফিলিংছ কেনেকুৱা পাছ কৰিলি নহয় কৈ দে ভালেই আৰু আমাৰ ঘৰলৈ যাম আৰু সেইটোৱে খালোৱে খাই কৰি এতিয়া আমাৰ ঘৰলৈ যাম মোবাইলটো লগত লৈ গ'লেহে ভাল লাগে হয় আগে গৈ আছে মই ফুল ছিঙি ল'লোঁ ধুনীয়াকৈ ইমান ধুনীয়া লাগি দিছে নে শুন আৰু আহি আছো আৰু গোটেইকেইজনী তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু এয়া আলহী আমাৰ ঘৰৰে মানে আৰু খুৰীহেঁত বৌ মা আইতা সেয়াই আৰু ৰিজাল্ট ভাল হ'ল যিহেতু খবৰ এটা ল'বলৈ আহিছে আৰু তো সেয়াই আৰু অকণমান ভিডিঅ' কৰি থ'লোঁ আৰু এইফালে আমি বহি আছোঁ লঠৌ ঘৰত হয়নে লঠৌ বোলে আমাৰ গা বেয়া কি হৈছে কৈ দেখোন লঠৌ খেলটো জ্বৰ হৈছে লঠৌ আমাৰ জ্বৰ হৈছে এইফালে বৈ বিচি আছে লঠৌ ভাল হৈ যাব হয় নাই সোনকালে তো গৰমকৈ অকণ ভিডিঅ' কৰিছোঁ আৰু দিনটো কাম চামৰ মাজতে অলপ ভিডিঅ' কৰি ৰাখিছোঁ ব্যস্ত হৈ আছোঁ যিহেতু এজনীয়ে চাইকেল চলাই আছে পুৰা নতুনকৈ শিকি আছে দেই নতুনকৈ শিকিছে অকণমান জানিছে আৰু
একদম ইমানকণ পাৰিছে আৰু চাৰিওফালে গোটেইকেইটা বহি আছোঁ আৰু গৰম গৰমকৈ আলহী আহিছিলে চাহ দিলোঁ চাহ দি কৰি এতিয়া আহি একদম ধুনীয়াকৈ বহি আছোঁ গধূলি টাইমে হ'ল আৰু পূৰা গপগপনি মাৰিছে কিন্তু বৰষুণ এইটোতো পৰিছিলে আকৌ এতিয়া গ'লগৈ তো চাই থাকিব আৰু ভিডিঅ'টো কি দেখাব পাৰোঁ সন্ধিয়া পৰলৈকে গধূলিলৈকে আৰু এতিয়া ৰাতি 8টা চাৰে 8টা মানে বাজিলে আৰু তো সৰু সুৰাকৈ খানা এটা চলি আছে আৰু এইফালে তো অকণমান ভিডিঅ' কৰি থ'লোঁ আৰু দিনটো যিহেতু ইটো সিটো আলহী আহি থকা হৈছে সেইটো কাৰণে ভিডিঅ' কৰি থকা নাই আৰু সকলোৰে আগত যিহেতু ভিডিঅ' কৰি থাকিবলৈও বেয়া সেয়াই আৰু যিকণ দেখাব পাৰিছোঁ আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব